বিপিএফত যোগদান হোৱাৰ কাৰণ এটাই আমি ধৰক জিএছপিত আছিলোঁ, জিএছপিৰ পৰা বিপিএফত আহিলোঁ। জিএছপিত আমি এক্টিভ ৱৰ্কাৰ আছিলোঁ। এমপিৰ লগত হীৰাহৰণীৰ লগত একেলগে বহি খোৱা লোৱা কৰা মানুহ, কিন্তু শেষত যাই কি হ'ল, এমপিয়ে আমাক চিনিব নোৱাৰা হ'ল। আৰু আমাৰ উদ্দেশ্যলৈ যিটো উদ্দেশ্যলৈ আমি হীৰাহৰণীৰ তাতে গৈছিলোঁ বা জিএছপিত কাম কৰিছিলোঁ, সেইখিনি আমি 1 টকাৰ উপকাৰ পোৱা নাই। সেইখিনি আমি ৰাইজক শান্তি দিব পৰা নাই। ৰাইজৰ ওচৰত যিটো কাৰণ লৈ বা যিটো আশা লৈ আমি ৰাইজৰ ওচৰত যাই ভোট খুজিছিলোঁ, ভোট দিছিল ৰাইজে আমাৰ কথাত, সেইখিনি আমি ৰাইজক শান্তি দিব পৰা নাই। আৰু বাকী যিটো ইউপিপিএল আছে, ইউপিপিএল আৰু বিজেপি এইটো একেই, কাৰণ সিহঁতে এটাই বুলি ক'ব পাৰোঁ। ইউপিপিএল বিজেপিয়ে আমাক যিখিনি মুছলিমৰ কাৰণে কৈ আছে যে মুছলিম ইছলাম আমি শেষ কৰি দিম, আমাৰ যিটো বিজেপি চৰকাৰে আমাক মুছলিমৰ কাৰণে কৈ আছে যে আমি মুছলিম বা ইছলাম শেষ কৰি দিম, ধ্বংস কৰি দিম। গতিকে আমাৰ যোৱাৰ ৰাস্তা নাই। আমি যিটো দেখি আছোঁ বা চাই আছোঁ যে আমাৰ যিটো বিপিএফে আমাৰ ওপৰত কিবা শান্তি দিব পাৰিব। কোকৰাঝাৰ লোকসভাত যিটো এমপি হ'ব, খাম্বা বৰগোহাঁই, তেখেতে খুব ভাল মানুহ বুলি শুনি আছোঁ বা জানি আছোঁ। তেখেতৰ ওচৰত আমাৰ এটাই অনুৰোধ, আমি জিএছপি ভাঙি, আমি ইউপিপিএল ভাঙি আমি এই বিপিএফত যোগদান কৰিলোঁ, যাতে তেখেতে আমাক যাতে শান্তি দিব পাৰে। এইখিনিয়ে আমাৰ কথা।